তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল আছাম ইনমাৰ ব্লগছ। তো মই বহুত দিনে আপোনালোক ভিডিঅ' দিয়া নাছিলোঁ। তো আজি আপোনালোকেতো মই ইউটিউবত দিছিলোঁ মৃণাল মিলটো চিনি পাই চাগে। তো সিহঁতে এটা নতুনকৈ ষ্টুডিঅ' খুলিছে আৰু আছাম টক্সৰ পৰা কেইটামান এই কি বুলি কয় প্ৰডিউচাৰ আহিছে। তো সেইলোকে ইণ্টাৰভিউ লৈছে আৰু মই আপোনালোক দেখাই আছোঁ। তো বলক। তেজত উঠিছে প্ৰীতিৰে ঘৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে প্ৰীতিৰে ঘৰ ঐনাঘৰ ফুলাৰ বতৰ ঐনাঘৰ মোৰ মৰমত ঐনাঘৰ আনিলি তই বগা ঘৰে খবৰ ঘটনা সাগৰ সিঁচি মানি বিচাৰিছিলো ঘটনা মৰম যাচি মই যে নাপালো নুবুজিলো তোমালোকৰ মন কালৈ বাৰু থাকিলা যবন নুবুজিলো তোমালোকৰ মন কালৈ বাৰু থাকিলা যবন। আমি অনুষ্ঠান সামৰি আজিৰ আনন্দ ষ্টৰী দুগৰাকী অতিথি আছে কেনেকুৱা কি ক'বা আমাৰ আনন্দ ষ্টৰী দৰ্শকৰ কাৰণে তোমাৰ পৰা কি মন্তব্য? আমাৰ আজি অনুষ্ঠানটো চাওক আৰু বাইদেউ ভাল ভাল কাম কৰি আছে বাইদেউ চেনেলটো লাইক শ্বেয়াৰ কৰি দিব আৰু আমাক যেতিয়া আমি আমাৰ ষ্টুডিঅ'ৰ পৰা নতুন নতুন গানবোৰৰ লগত চাই আমাক আঁকোৱালি লোৱাৰ আশীৰ্বাদ দিব বুলি আমাক তোমালোকৰ নিশ্চয় ইউটিউব চলি আছে হয় মিণ্টু মিলন মিউজিক চাব আপোনাৰ সবাই লাইক শ্বেয়াৰ কৰিব আৰু প্ৰিয় দৰ্শক আজি আমাৰ এই অনুষ্ঠানটিৰ অতিথি আছিল দুই ভাতৃ মৃণাল আৰু মিণ্টু। পৰৱৰ্তী সময়ত আন এটি খণ্ডত লগ পোৱাৰ আশাৰে আমি আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। কি নাম আছিল তোমাৰ? মিণ্টু হয়, এইটো মৃণাল হয়। তো ইহঁতে এটা ষ্টুডিঅ' খুলিছে। তোমালোকে যে ষ্টুডিঅ'টো খুলিছা কি কাৰণত খুলিছা? ভাল ভাল গান আহিব ভাল গান আহি আছে ৰাইজৰ বাবে কি ৰাইজৰ বাবে কিবা মেছেজ আছে নেকি? ৰাইজৰ বাবে আমি আমাৰ যিবিলাক গান যাব ইউটিউবত আপোনালোকে আঁকোৱালি ল'ব বুলি আশা থাকিলে আমাৰ ভাল ভাল গান আহিব আপোনালোকে আমি দি থাকিম। তোমালোক দুটাই এটা গান মাৰি দিবা নেকি? যিকোনো এটা গান মাৰি দিয়া। হয় মাৰি দিম। এতিয়া যে তুমি ধুৱাতে গলিছে মোৰ হৃদয় ৰঙিল ফাগুন ইচুকাই নিজকে নিজে আপিছো কপোন তুমি যে মোৰ আপোন তোমাতে হেৰাও মই ধাৰাসাৰ তোমাকে বিচাৰো প্ৰতিবাৰ
তোমাতে গলিছে মোৰ হৃদয় ৰঙীন ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাতে হেৰাও মই নাৰাখাৰ তোমাকে বিচাৰো গতিপাত ভাল পাব খোজো আকৌ এবাৰ তো গাইজ চাওক এইটো হৈছে ইহঁতৰ ষ্টুডিঅ' এইটো ৰুম ইহঁতে বহুত কষ্ট কৰি কিনে পইচা জুৰি ইহঁতে এইটো কষ্ট কৰি বনাইছে তো আপোনালোকে চাব ইহঁতে ইয়াতে গানবোৰ এডিট কৰি কিনে দিব আপোনালোকে ইহঁতক অলপ চাই কিনে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আজিৰ কাৰণে বাই